এক্সটিংগুইশাৰ ফায়াৰ সাৰ্ভিসে কি কৰে জুই নুমায় হয় নহয় সো তোমালোকে জুই নুমাই পাইছা নাই পাইছা জুই নুমাই পোৱা নাই জুই লগাই পাইছা নাই পাইছা সো জুই লগাই পাইছা জুই লগালে নুমাব লাগে হয় নহয় এনে জুই লাগিব নহয় সো জুই নুমাবলৈ তোমালোকে কি ব্যৱহাৰ কৰা ইয়াতে ধৰা জুই লাগিছে নুমাবলৈ কি ব্যৱহাৰ কৰা পানী সো আমি পানীৰে জুই নুমাও হয় নহয় কিন্তু সব জুই পানীৰে নুমাব পাৰি নেকি সব জুই পানীৰে নুমাব নোৱাৰি সব কিছুমান জুই পানীৰে নুমায় যেনে অইল ফায়াৰ যদি তেলত জুই লাগে পানী নুমাইলে নুমাব নেকি নুনুমায় সো আমি সাৰে কৈছিল নহয় চাৰিটা ভাগত ভাগ কৰি নহয় এ বি সি ডি সো আমি কোনটো জুই কিহেৰে নুমাম তাৰ সুবিধাৰ কাৰণে আমি কৰিছো চাৰিটা ভাগত ভাগ কৰিছো এ ক্লাছত জেনেৰেল ফায়াৰ কাঠ বা কাগজত লাগিলে এ ক্লাছ ফায়াৰ বুলি কয় সো তাতে পানী মাৰিলে নুমাই যাব বি ক্লাছত কি আছিলে অইল ফায়াৰ তেলত জুই লাগিলে তাক কি বুলি কওঁ অইল ফায়াৰ বুলি কওঁ তোমালোকৰ তাত ৰঙা ৰঙা বাল্টি আছে নে নাই দেখিছা নে নাই ফায়াৰ লিখি থোৱা ৰঙা ৰঙা বাল্টি দেখিছা তাত কি থাকে বালি থাকে থাকে না নাই সো পানীত কি হয় তেলত পানী মাৰিলে নুনুমায় কিয় নুনুমায় বাৰু তেলৰ জুইত পানী মাৰিলে কিয় নুনুমায় গম পোৱা না তোমালোকে তেলৰ জুইত পানী মাৰিলে কিয় নুনুমায় এনি আইডিয়া এনেতো জুই নুমাই যাব লাগে না নহয় পানী মাৰিলে কিন্তু তেলৰ জুই নুনুমায় কিয় নুনুমায় অক্সিজেন অক্সিজেন তো পায়ে থাকে কি হয় তেলটো আমাৰ কি হয় যেটো চাৰিটা আছে না নাই অক্সিজেন ফিউয়েল আৰু হিট যেটি আমাৰ কি হয় তেলৰ যেতিয়া পানী মাৰে তেলটো কি হয় পানীকে পাতল হয় নহয় হয় পানী মাৰিলে তেলটো কি হয় আকৌ ওপৰলৈ উঠে অৰ্থাৎ আমাৰ ফিউয়েলটো থাকিয়ে যায় এই কি নহয় তেলৰ জুইত পানী মাৰিলেও নুনুমায় সেইকাৰণে আমি কি কৰো আমাৰ যি ৰঙা বালি থাকে তাত বালি থাকে বালি ইউজ কৰিব পাৰো আমি সচৰাচৰ আমাৰ তাত এটি বুলেট থাকে তোমালোকে বালি ইউজ কৰিব পাৰিলা বালি মাৰিলে কি হয় বাৰু বালিয়ে তেলটো পুৰি ল'ব ফলত কি হৈ যাব আমাৰ ফিউয়েলটো নোহোৱা হৈ যাব ফলত আমাৰ কি হৈ যাব জুইটো নুমাই যাব সেইকাৰণে অইল ফায়াৰ আমি কি ইউজ কৰো বালি ইউজ কৰো তোমালোকৰ গেছ আছে নে নাই আছে জ্বলাই পাইছা নাই পাইছা নুমাই পাইছা নাই পাইছা নহয় জেনেৰেলি নুমাব পাৰি কিন্তু যেতিয়া কি হয় গেছত তৰল গেছটো দিলা অলপ সময় মানে জ্বলোৱা নাই অলপ দেৰিকে মেচটো মাৰি দিলে কি হয় জ্বলি উঠা নাই উঠে কি কৰা তেতিয়া তোমালোকে অলপ জ্বলি উঠলে কি হয় ভয় লাগে নাই ভয় লাগে কি হয় পিছুৱাই যা কিন্তু এনেকুৱা বস্তু নেকি ভয়টো কিয় লাগে ভাবি চাইছা না কেতিয়া তোমালোকৰ যে ভয় লাগিলে কিয় লাগিলে আমাৰ কি ভয় হয় গেছৰ চিলিণ্ডাৰটো কি হৈ যাব ব্লাষ্ট হৈ যাব বুলি ভয় হয় কিন্তু গেছৰ চিলিণ্ডাৰ এনেকুৱা বস্তু নেকি লাগিলে ব্লাষ্ট হৈ যায় নেকি নাযায় তাৰ কাৰণে এক্সেসিভ হিটৰ প্ৰয়োজন হয় কিন্তু তোমালোকে যদি ভয় কৰি তাৰ পৰা গুচি যোৱা তেতিয়া কি হ'ব জুইটো তাৰ পৰা বেলেগত লাগিব তাৰ পৰা বেলেগত লাগিব কিন্তু তোমালোকে যদি ভয় নকৰি কি কৰিব পাৰা ৰেগুলেটৰটো অফ কৰি দিব পাৰা তেতিয়া কি নহয় জুইটো স্প্ৰেড নহয় ফলত কি নহয় জুইটো ডাঙৰ হয় অলপ সাহস কৰি কি কৰিব লাগে ৰেগুলেটৰটো অফ কৰিব লাগে কিন্তু কেতিয়াবা কি হয় ৰেগুলেটৰটো অফ কৰিব পৰা অৱস্থা নাথাকে থাকে নে কেতিয়াবা জুইটো ডাঙৰ হৈ গ'ল তেতিয়া ৰেগুলেটৰ অফ কৰিব নোৱাৰে তেতিয়া কি কৰিবা সো ৰেগুলেটৰ কি অফ কৰিব নহলে সিলিন্ডাৰৰ তাৰ পৰা কি কৰিব লাগে পানী উলিয়াই দিব লাগে ঠিক আছে সো ইয়াৰে এইকিটা আছিলে এক্সটিংগুইশাৰ নহয় সাৰে কলে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি আমি ইয়াৰে কি হয় এটা CO2 এক্সটিংগুইশাৰ বুলি কয় এটো কাৰেন্টৰ জুইত ধৰাল কাৰেন্টৰ জুই লাগি যায় তোমালোকে পানী মাৰিব পাৰিবা নেকি নোৱাৰা কিয় নোৱাৰা কাৰেন্টৰ জুইত পানী মাৰিব কিয় নোৱাৰা আপোনালোকৰ ঘৰত কাৰেন্ট আহি আছে জুই লাগিলে আপোনালোকে পানী মাৰি নুমাব পাৰিব নেকি নোৱাৰে সো আপোনালোকে পানী মাৰিব নোৱাৰিলে কি কৰিব জুইটোতো নুমাব লাগিব কণ্ট্ৰলৰ বাহিৰত গ'লে নুমাব লাগিব নাই লাগিব আৰু পানী মাৰিলে কি হ'ব পানীৰ মাজেৰে ইলেক্ট্ৰিচিটিটো আহি আপোনালোকক এফেক্ট কৰিব সো এই কাৰণে কি কৰিব লাগে যেতিয়া কাৰেন্টত জুই লাগে তেতিয়া প্ৰথম কি কৰিব লাগে কাৰেন্টটো কাট অফ কৰিব লাগে তাৰ পিছত পানী মাৰিব পাৰা কাট বাও লাগিলে পানী মাৰিব পাৰিব তেলত লাগিলে বালি মাৰিব পাৰিবা গেছত লাগিলে তেনেকৈ ঠিক আছে সো কাৰেন্টত জুই লাগিলে আমি কি কৰিব লাগে পানী মাৰিব নালাগে প্ৰথমতে কাৰেন্টটো কাট অফ কৰিব লাগে ঠিক হয় ধৰা হল তোমালোক এনেকুৱা বস্তু দেখিছা নাই দেখিছা সো এইটো কাম কি গম পোৱা এইটো কি বুলি কয় লাইফ জ্যাকেট বুলি কয় ঠিক আছে তোমালোকৰ ধৰা হল পানীত পেলাই দিয়া হ'ল বাচিবৰ কাৰণে কি কৰিবা তোমালোকে সাঁতুৰিব পাৰিলে সাঁতুৰিলে নহয় সাঁতুৰিলে কি কৰা মূৰটো পানীত অলপ সোমাই ভৰিখন ওপৰৰ দিকে থৈ দিয়ে নেকি হা নোখোৱা কি কৰা আমি পানীত থাকিলে আমাৰ মেইন উদ্দেশ্য কি হয় আমি মাথাটো ওপৰ ৰাখিব লাগে যাতে আমি উশাহ লৈ থাকিব পাৰো হয় না নহয় সো আমি সাঁতুৰি বহুত সময় থাকিব নোৱাৰো ধৰা ডাঙৰ বানপানী হিচাপে এনেকুৱা কিবা হৈছে আমি থৈ দিয়ে বহুত সময় সাঁতুৰিব নোৱাৰো
তো তাৰ কাৰণে কি হয় এনেকুৱা ধৰণৰ জেকেট বনোৱা হৈছে যাতে কি হয় আমাক পানীত পৰিলে আমাক উপঙাই ৰাখিব পাৰে সো এইটো লাইফ জেকেট বুলি কোৱা হয় এনেকৈ পিন্ধি তোমাক যদি পানীত দলি মাৰি দিয়া হয় তেতিয়া তুমি কি হ'বা সাঁতুৰিব নোৱাৰিলেও পানীত উপঙি থাকিবা সো এইটো এইকাৰণে লাইফ জেকেট তোমালোকে ধৰক ক'ৰবাত বোটত উঠিছা নদীত গৈছা তেতিয়া এনেকুৱাকৈ পিন্ধা হয় ঠিক আছে সো এইটো কি কৰে পানীত ডুবাত সহায় কৰে নে পানীত উপঙাত সহায় কৰে পানীত উপঙাত সহায় কৰে ঠিক আছে এইটো লাইফ বয় বুলি কোৱা হয় এইটো পানীত উপঙাত সহায় কৰে কিন্তু তোমালোকৰ ঘৰত আছে নেকি এনেকুৱা নাই সো নহ'লে বানপানী হ'লে কি কৰিবা সো ইয়াক মডিফাই কৰি বনাব পাৰি ইয়াক এনেকুৱা টাইপ কি বস্তু আছে যিটো হয় তোমালোকে লাইফ বয় বনাব পাৰিবা কিবা আছে নেকি তোমালোকৰ ঘৰত কি আছে টায়াৰ আছে টায়াৰৰ সহায়ত আমি কি কৰিব পাৰোঁ লাইফ বয় বনাব ইয়াক বনাব পাৰোঁ টায়াৰ চৰি দেই টায়াৰ বুলি কোৱা হ'ল টিউবৰ ভিতৰতেই বনালে আৰু এইটো আমি নাৰিকল বা বটল তেনেকুৱাকৈ দেখিছা নহয় বটল একেলগে বহুতকেইটা জইন কৰি দিলেও লাইফ জেকেট হয় একেলগে যদি বহুতকেইটা বটল জইন কৰি আপোনালোকে গাত বান্ধিলে তেতিয়া আপুনি কি কৰিব উপঙি থাকিব পাৰিব চ' এইটো লাইফ জেকেট বুলি বয় বুলি কোৱা হয় এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো এনেকৈ পানীত দিলে উপঙি থাকে আৰু এনেকৈ ভিতৰত সোমাই হাত দুখন ওপৰত দি ধৰি থাকিলে হয় এনেকৈ ধৰিব লাগিব বুলি কথা নাই এনেকৈ ধৰিলে সহজ হয় তাৰ সহায়ত উপঙি থাকিব পাৰি ঠিক আছে চ' বানপানীৰ সময়ত এনেকুৱাকৈ ব্যৱহাৰ কৰি আমি বাচিব পাৰোঁ